হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালেই আছে। মই পুনৰ এটা আচাৰৰ ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। কাৰণ মই আচাৰ আৰু চাটনি খাই খুবেই ভাল পাওঁ। সেইকাৰণে মই এইকেইটা বস্তু খুব বনাই থাকোঁ। গতিকে ভাবিলোঁ আপোনালোকলৈও আগবঢ়াই দিওঁ ভিডিঅ'টো। আশা কৰিছোঁ সকলোৱে ভাল পাব। প্ৰথমতে মই ধুই শুকুৱাই থোৱা জলকীয়াখিনি ঠাৰিখিনি আগতীয়াকৈ ছিঙি ল'লোঁ। তাৰপাছত আপোনালোকে দেখিছে মই মিক্সিত এনেকৈ জলকীয়াখিনিৰ লগত অকণমান ভিনেগাৰ দি এটা পেষ্ট বনাই ল'লোঁ। একেবাৰে গুড়ি কৰি লোৱা নাই আচলতে। তাৰপাছত এই আচাৰটোৰ ৰেচিপি মই আগতেও এদিন দিছিলোঁ বাৰু। আজি পিছে মই তেতেলী মিলোৱা নাই দেই, আপোনালোকে চালে গম পাব। আনফালে মই তৰকা পেনটোত অলপমান মিঠাতেল গৰম কৰি লৈ ছাইডত ৰাখি দিম অলপমান ঠাণ্ডা হ'বৰ কাৰণে। তাৰপাছত মই বস্তুখিনি যোগাৰ কৰি ল'লোঁ। বস্তুখিনি আপোনালোকক কৈ দিছোঁ। মই অলপমান এচামুচতকৈ অকণমান বেছি নেমুৰ ৰস ল'লোঁ, ক'লা নিমখ আৰু বগা নিমখ, বেলেগ একো লোৱা নাই। লগতে মিঠাতেলখিনি আপোনালোকে দেখিছেই। সেয়াই মই এই আচাৰখিনি মিক্স কৰিম। এটা এটাকৈ প্ৰত্যেকটো বস্তু মই মিক্স কৰি এটা চিচাৰৰ বটলত ভৰাই থৈ দিম। আৰু আপোনালোকে পাৰিলে সকলোৱে চিচাৰৰ বটলত ভৰাব, তেতিয়া মানে আচাৰখিনি বেছি ভালে থাকে। আৰু আমি পৰাপক্ষত প্লাষ্টিকৰ বটলবিলাক এভইড কৰিব লাগে। প্লাষ্টিকৰ পৰা বহুত বেমাৰ হয়, সেইকাৰণে প্লাষ্টিকৰ বটলত মানে মই বেছি বস্তু নথওঁৱেই বাৰু। আপোনালোকেও পাৰিলে নথ'ব। আৰু আপোনালোকে জনাবচোন দেই, আচাৰ চাটনি এইবিলাক বস্তু খাই কোনে কোনে ভাল পায়। আৰু লগতে আপোনালোকে যদি বেলেগ ধৰণৰো কিবা ৰেচিপিৰ ভিডিঅ' চাবলৈ বিচাৰিছে বা যিকোনো বেলেগ টপিকতো যদি চাবলৈ ভিডিঅ' বনোৱাটো বিচাৰিছে, তেনেহ'লে এটা কমেণ্ট কৰি জনাব। মই বনাবলৈ চেষ্টা কৰিম। আচলতে ভিডিঅ' বহুতখিনিয়ে বনাই থোৱা আছে। প্ৰগ্ৰেমৰো কিবা চাবলৈ বিচাৰিছে বা বিউটি কিবা টিপছো চাবলৈ বিচাৰিছে, তেতিয়াও আপোনালোকে জনাব। মোৰ একচুৱেলি এলাহৰ কাৰণে বহুতখিনি ভিডিঅ' এতিয়াও আছে। বনাবলৈ গ'লে বহুতখিনি ভিডিঅ' হৈ যাব, কিন্তু বনোৱাৰ এলাহতে থাকি যায়। একদম বনাই থৈ দিওঁ, কিন্তু এডিটিঙৰ এলাহত একেবাৰে থাকি যায় আৰু তেনেকৈ যদি আপোনালোকে কিবা চাবলৈ বিচাৰিছে, তেতিয়া জনাব। মই নিশ্চয় আপোনালোকলৈ আগবঢ়াম ভিডিঅ'খিনি। এতিয়া আপোনালোকে দেখিলে মই এনেদৰে বটলত ভৰালোঁ। ভৰোৱাৰ পিছত তেল অলপমান দিম। আৰু যদি আপোনালোকে মই বহুত বেছি তেল দিবলৈ নাই বিচৰা, যিহেতু এইটো এনেও ধুনীয়া হৈয়ে থাকে। আৰু লাহে লাহে আপোনালোকে খাই যেতিয়া বটলটো শেষ হৈ যাব, তেতিয়াও লাহে লাহে ভৰাই থাকিব পাৰে তেলখিনি। মই তেনেকুৱা কৰোঁ, কিন্তু কিছুমানে তেলটো পিছত আকৌ নিদিয়ে গ'লে টেষ্টটো বেয়া হৈ যায় বুলি নিদিয়ে, কিন্তু তেনেকুৱা নহয় চাগে। মই পিছে দিওঁ বাৰু তেলটো মাজত দেই, শেষ হৈ থাকিলে। আৰু এয়া দেখিছে, তেল বেছিকৈ ব্যৱহাৰ কৰিব লগা হয়েই নাই। এটা আচাৰ শেষ হৈ গ'ল, আৰু মই পিছত আৰু এটা আচাৰ দেখাই আছোঁ আহক। এটা বনাম মই খৰিচা দি, আৰু খৰিচা এনেও খাই ভালেই লাগে ন, চবেই ভালেই পায়। গতিকে অলপমান এইখিনি জলকীয়া আছিলে যে মই পিচি ল'লোঁ বাকীখিনি, আৰু সেইখিনি মই জলকীয়াৰ লগত মিক্স কৰি দিম। একেবাৰে সহজ মই দেখাইছোঁ আপোনালোকক। এই বহুত বেছি কিবা কৰি মেলি থকা নাই, আৰু মছলাও বেলেগ একোৱেই ইউজ কৰা নাই। আপোনালোকে দেখিছে ভিডিঅ'ত, মই একদম চিম্পলকৈ বনাইছোঁ। আৰু এইখিনি চবেই খাব পাৰে। আৰু বিশেষকৈ ভোট জলকীয়া দিয়া নাই ন। একচুৱেলি মই ভোট জলকীয়া বিচাৰি নাপালোঁ, সেইকাৰণেহে মই এই ৰঙা জলকীয়াটো আনিলোঁ। আৰু মই ভোট জলকীয়াটো দিলে বেছি ভাল পাওঁ। আৰু টেষ্টটো আমাৰ ভোট জলকীয়া অসমীয়াৰ মানুহৰ কাৰণে কিমান প্ৰিয় সেইটো চবেই জানে ন, চব অসমীয়া মানুহে খাই ভালেই পায়। গতিকে এয়া দেখিছেনে, মই জলকীয়াখিনিৰ লগত খৰিচাখিনি মিহলি কৰি দিলোঁ, লগতে নিমখ দিলোঁ। তাৰপাছত এই মিঠাতেল আছিলে যে সেই গৰম কৰি ৰখা, সেই মিঠাতেলখিনি ইয়াত দি দিলোঁ। দেখিছে নহয় বনাবলৈ কিমান সহজ, আপোনালোকে বনাই চাব কিন্তু দেই। তাৰপাছত বাকী যিখিনি জলকীয়া আছিলে, সেই জলকীয়াখিনি মই এনেদৰে অকণমান কাটি দিম। কাটি এইকাৰণে দিম যাতে মাজত তেলখিনি আৰু নিমখখিনি সোমাব পাৰে, তেতিয়া টেষ্টটো অলপ ভাল হয়। সেইকাৰণে মই এনেধৰণে বটল এটাত ভৰাই থৈছোঁ। সেইটোত মই নিমখ আৰু ভিনেগাৰ দি অলপ টাইম ৰাখি দিম। আপোনালোকে যদি বিচাৰে জলকীয়াটো অলপমান কোমল হ'বৰ কাৰণে, তেনেহ'লে ৰাতিটোৰ কাৰণে এনেদৰে ৰাখি দিব। আৰু যদি নিবিচাৰে তেতিয়াহ'লে, বা টাইমৰো অভাৱ হয়, তেতিয়াহ'লে সময়ৰ অভাৱ হ'লে আপোনালোকে 1 ঘণ্টামানৰ ভিতৰতে আপোনালোকে বনাই দিব পাৰিব। তাৰপাছত এনেধৰণে মই গৰম কৰি ৰখা তেলখিনি অলপমান বেছিকৈ তেল দি দিব, আৰু ইয়াতে তেল দি ৰাখি দিব। আৰু যদি বিচাৰে পাছত ভোট জলকীয়া পালে আপোনালোকে ভোট জলকীয়াখিনি ইয়াত দি দিব পাৰে, তেতিয়াও খাবলৈ খুব টেষ্টি হয়। আৰু বনাই চাব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। 3টা আচাৰ মই যেনেকৈ ঘৰুৱা পদ্ধতিত বনাওঁ ঘৰত খাবৰ কাৰণে, তেনেধৰণে আপোনালোকলৈও আগবঢ়ালোঁ। আৰু পুনৰ কৈছোঁ, নতুন যদি কিবা ভিডিঅ' চাবলৈ বিচাৰিছে বেলেগ টপিকৰ ওপৰত, তেনেহ'লে কমেণ্ট বক্সত জনাব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। ভালে থাকক, কুশলে থাকক।